নমস্কাৰ বন্ধুসকল আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল আজি নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ যদি আপোনালোকে আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিলে তেওঁলোকৰ কাৰণে আজি আটাইতকৈ ডাঙৰ খবৰ আজি খবৰটো হৈছে 20 এপ্ৰিল 2024 চনৰ পুৱা 10:30 কি হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হ'ব আসলতে এই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ সম্পৰ্কত আজি দিনটোৰ বাদে তাৰ আগত যিমান নিউজ ওলাইছিল সেইবোৰ সব ফেক নিউজ বুলি এতিয়া আমি পাবলৈ সক্ষম হৈছোঁ কিন্তু পৰাপক্ষত এটা কথা ক'বই লাগিব যে যোৱা বছৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট যেনেকৈ সেবাই আকস্মিকভাৱে হঠাতে দিছিলে হঠাতে ৰিজাল্ট দি অসমৰ জনসাধাৰণক যেনেকৈ চমক খুৱাইছিলে ঠিক তেনেদৰে এইবাৰো আজি দিনটোৰ ভিতৰত সেবাই ঘোষণা কৰিলে যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট পুৱা 10 বজাত ঘোষণা কৰা হ'ব ইয়াত দিছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড অন 20 এপ্ৰিল 2024 at 10:30 AM কি বুলি কৈছে পুৱা 10 বজাত কি হ'ব ৰিজাল্ট ঘোষণা হ'ব কি তাৰিখে 20 তাৰিখে 2024 চনৰ 20 তাৰিখে পুৱা 10 বজাত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব গতিকে ৰিজাল্ট চাবৰ বাবে তোমালোকে কি কৰিব লাগিব সেই সম্পৰ্কত মই কথা পাতিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছো ৰিজাল্ট চাবৰ কাৰণে কি কৰা হৈছে কেইটামান ওয়েবসাইট সেবাই মুকলি কৰিছে সেই ওয়েবসাইট কেইটা হৈছে https://sebaonline.organized তাৰপৰা আহিছে resultassam.nic.in এইটো 2 নম্বৰ ওয়েবসাইট আকৌ মই ইয়াক কৈছে যে আজি ঘোষণা হ'ব বহু প্ৰতীক্ষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দিনৰ 10:30 বজাত ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল 10টাকৈ ওয়েবসাইটত উপলব্ধ হ'ব ফলাফল কোন কেইটা ওয়েবসাইটত উপলব্ধ হ'ব পৰীক্ষাৰ ফলাফল এতিয়া আমি হেয়া চাম দুটা ওয়েবসাইট চালোৱে 3 নম্বৰ ওয়েবসাইটটো হৈছে www.indiaresult.com 4 নম্বৰ হৈছে www.result.শিক্ষা 5 নম্বৰ ওয়েবসাইট হৈছে www.assam.শিক্ষা বাকি ওয়েবসাইট কেইটা হৈছে examatic.com www.schools9.com আৰু শেষটো হৈছে assamresult.in আৰু আছে দুটা www.jagoranjost.com www.vidyavision.com গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ মই তোমালোক সকলোলৈকে আজি ৰিজাল্টৰ পাক মুহূৰ্তত শুভেচ্ছা জনাইছো অভিনন্দন জনাইছো আৰু সফল হোৱা আৰু যি সকলে কোনোবা কাৰণত হয়তো ৰিজাল্টত উপনীত বা সফল হ'ব পৰা নাই তাৰ কাৰণে তোমালোক হতাশ নহবা এই কাৰণে কাৰোবাৰ স্বাস্থ্যজনিত কাৰণত কাৰোবাৰ পৰিয়াল কেন্দ্ৰিক কাৰণত কাৰোবাৰ মানুহ ঢুকাবও পাৰে বা কাৰোবাৰ কি হয় বিশেষ সমস্যাৰ কাৰণে ৰিজাল্ট পৰীক্ষা দিব পৰা নাই বা পৰীক্ষাৰ ভাল কৰিব নোৱাৰিলে বা পঢ়িব নোৱাৰিলে সেই কাৰণে যিসকলৰ পৰীক্ষাৰ বেয়া হ'লেও তেওঁলোকে কিন্তু হতাশাত ভুগিব নালাগে জীৱনত এবাৰ নহয় এবাৰ হাৰিলে আমি হাজাৰবাৰ চেষ্টা কৰিব লাগে গতিকে তোমালোক হতাশ নহবা মই তেওঁলোকৰ কাৰণে কৈছো আৰু যিসকল সফল হবা তেওঁলোকক মই আন্তৰিক অভিনন্দন জনাইছো আৰচি লখিমপুৰ ইউটিউব চেনেলটোৰ পৰা গতিকে ৰিজাল্টৰ কাৰণে তোমালোক সকলো সাজু হোৱা বাকি 10টা ওয়েবসাইট মই ইয়াত তোমালোকক স্ক্ৰিনত দেখুৱালো এই ওয়েবসাইট কেইটাৰ ভিতৰত তোমালোকে যিকোনো এটাত কি কৰিব পাৰিবা ৰিজাল্ট চাব পাৰিবা এটাত নহলে আন এটাত এনেকৈ কৈ তোমালোকে কেইটাত চাব পাৰিবা 10টা ওয়েবসাইটত তোমালোকৰ ৰিজাল্ট তোমালোকে নিজেই নিজৰ মোবাইলতে চাব পাৰিবা তাৰ উপৰিও স্কুলতো ৰিজাল্ট আহিব স্কুলতো চাব পাৰিবা যাসকলৰ এন্ড্ৰইড মোবাইল নাই আৰু যাৰ এন্ড্ৰইড মোবাইল আছে বা ঘৰত কাৰোবাৰ ঘৰত নাথাকিব পাৰে কাৰোবাৰটো পৰিয়ালত আছে তেওঁলোকক স্মাৰ্টফোন যাৰ আছে তেওঁলোকক চাবলৈ দিলে কি হ'ব ৰিজাল্টটো চাই দিব গতিকে চিন্তা কৰিব নালাগে আৰু তোমালোকলৈ মই পুনৰ অভিনন্দন শুভেচ্ছা জনাইছো আৰু গতিকে তোমালোকে মৰম দিবা আৰু কাৰ ৰিজাল্ট ভাল হৈছে হেয়া কমেন্টত জনাবলৈ নাপাহৰিবা গতিকে আজিলৈ আহো পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাকৈ তোমালোক সকলোলৈ পুনৰবাৰ ধন্যবাদ লগতে অভিনন্দন আৰু শুভেচ্ছা জনালো